লক্ষীপুৰত ভয়ংকৰ দুৰ্ঘটনা মালবাহী ট্ৰাক আৰু চাইকেল আৰোহীৰ মাজত মুখামুখি সংঘৰ্ষত নিহত এজন লক্ষীপুৰৰ গৰুহাটী বজাৰত নিদানপুৰৰ পৰা শিৱবাৰী অভিমুখী AS17B 6348 নম্বৰৰ মালবাহী ট্ৰাক আৰু শিৱবাৰীৰ পৰা নিদানপুৰ অভিমুখী চাইকেল আৰোহীৰ মাজত মুখামুখি সংঘৰ্ষত চাইকেল আৰোহীজন থিতাতে নিহত হয় চাইকেল আৰোহীজন শাকটোলাৰ উমৰ আলী বুলি জানিব পৰা গৈছে চাইকেল আৰোহীজনক স্থানীয় ৰাইজে তৎক্ষণাত লক্ষীপুৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ট্ৰাক চালকজন ঘটনাস্থলীৰ পৰা ট্ৰাক থৈ পলায়ন কৰে পিছত লক্ষীপুৰ থানাৰ পৰা আৰক্ষীৰ দল আহি ট্ৰাকখন ঘটনাস্থলীৰ পৰা জব্দ কৰি লক্ষীপুৰ থানাত লৈ যায় লক্ষীপুৰৰ পৰা হাছানুৰ ৰহমানৰ ৰিপৰ্ট ACN 365